Hi guys. Hello. Welcome to my YouTube channel. OMG. Oh my God. এই বন্ধু এটাৰ ঘৰত আহিছোঁ এটা শৰ্ট ভিডিঅ' এটা বনাই লৈ যাওঁ আমাৰ বন্ধুবিলাক আছে সিহঁতে দেখি অলপমান হাঁহিব ফূৰ্তি কৰিব এনজয় কৰিব লাইফৰ আৰু কি আছে এই এনজয় কৰিব লাগে আজিকালি মানুহেতো জানাই সকলো সময়ত কিবা চিন্তা কৰি থাকে সকলো সময়তে টকা পইচাৰ কথা চিন্তা কৰে ইনকাম নাই কেনেকৈ চলিব বয়বস্তুৰ দাম বৃদ্ধি বাঢ়ি গৈছে অতিমাত্ৰা মূল্য বৃদ্ধি হৈছে ঘৰ চলাব নোৱাৰি সকলোৰে মুখত এইবিলাকেই কথা গতিকে বন্ধু এটাৰ ওচৰত আহিছোঁ ভিডিঅ' এটা লৈয়ে যাওঁ ড্ৰাইভিং কৰি বেচেৰা চলি আছে কষ্টকৰ জীৱন কষ্ট কৰি ফেমিলি চলাই আছে ৰুম ভাড়াত আছে ৰুমটো ভাড়া নে ৰুম ভাড়া কৰি চলি আছে তো নিজৰ ঘৰত থাকিলে হয়তো ভাড়া ঘৰত যিখিনি কষ্ট হয় সেইখিনি কষ্ট নহ'লহেঁতেন গতিকে এনেকৈ চলিব লাগিব আমাৰ দৰে মানুহ আৰু ক'ত ইমান টকা পইচাও নাই যে ভাল ঘৰ ল'ম ডাঙৰ ঘৰ ল'ম এনেকৈ ডাঙৰ ঘৰত ডাঙৰ ভাড়া দি থাকিব পাৰিম এনেকৈতো আমি কৰিবই নোৱাৰোঁ ইম্পচিবল গতিকে সৰু লাইফ সৰু জীৱন সৰুকৈ ৰুম লৈ কোনোমতে জীৱনটো চলাই নিব লাগিব পাৰ কৰাব লাগিব দিনৰ মানে সময়কেইটা আৰু আচ্ছা ঠিক আছে অলপ কিবা কিবি কোৱা আৰু হয় না আজি দেৱালী উপলক্ষে মানে ঘৰতে লগ পালোঁ ৰুমতে লগ পালোঁ ভাল লাগিল তো এতিয়া কেতিয়া ডিউটিত যাব যাম কালিৰ পৰা কালিৰ পৰা ডিউটি কৰিব আৰু ডিউটিটো মোটামুটি ভালে চলি আছে বোলে ডিউটি ভালে চলি আছে কৈ আছে তো যি কি নহওক ভালে চলক ভালে চলিব লাগে ইমান মূল্য বৃদ্ধি হৈছে তাৰ মাজেদি যে ভালে চলি আছে সেইটো থেংক ইউ জনালোঁ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল আৰু যে মিছৰ খবৰ কি বাইদেউ এজনী আছে ইহঁতৰে তো বাইদেউৰ খবৰ কওক খবৰটো আছো আৰু আপোনালোকৰ নিচিনাই আৰু দুখীয়া নিচিনা যেনে তেনে চলি খাই আছো তেনেকেই আছো চলি ল'ৰা ছোৱালী লৈ ভাড়া ঘৰত লৈ এনেকে চলি জীয়াই আছো কি কৰিম যি অৱস্থাত চলিছে দেশত মূল্য বৃদ্ধি বাঢ়িছে ল'ৰা ছোৱালী পঢ়াম কেনেকে খুৱাম কেনেকে চলিম কেনেকে সেইটো লৈ সমস্যা হৈছে আৰু এই এনেকে আমি সৰু সুৰা জীৱন তেনেকে চলি আছো আৰু আচ্ছা থেংক ইউ বাইদেউ অলপ ক'লে কেনেকৈ জীৱনটো চলাই আছে কিমান কষ্টৰ মাজেদি চলাই আছে বাইদেউ দুই এষাৰ কথা মানে উল্লেখ ব্যক্ত কৰিলে গতিকে যিবিলাক আমাৰ গভৰ্ণমেণ্টৰ ওপৰ বৰমূৰীয়াসকল সকলোৱে কিমান কষ্ট কৰি চলি আছে অলপ দুই এষাৰ মাত মাতিছে এইবিলাক যাতে আমাৰ যিবিলাক দায়িত্ব লোৱা নেতা পালিনেতা মন্ত্ৰী আছে সিহঁতে দুখীয়াৰ কথাবিলাক যাতে অলপমান অনুভৱ কৰে কিমান কষ্টত চলি আছে মানুহে সেইবিলাক অনুভৱ কৰি দুখীয়া মানুহ চলিবৰ কাৰণে যিকোনো বয়বস্তুৰ মূল্যটো হ্ৰাস কৰি কমৰ ফালে নমাই আনি চলিব পৰা কেপাচিটি কৰি দিয়ে তাকে ৰিকুৱেষ্ট কৰিম মোৰ ফালৰ পৰা আৰু বন্ধুক দুই এষাৰ কথা আৰু মই সুধি আজিৰ ভিডিঅ'টো সামৰণি মাৰিম তো গাড়ী কিমান বছৰ চলালে বন্ধুৰাম চলাইছো আৰু কিমান 21 বছৰ কিমান মোটামুটি 20-21 বছৰ চলাইছে না অনুমানিক এটা আমি ধৰি ল'লোঁ 20 বছৰ চলাইছে এতিয়া কওক 20 বছৰত যিটো এটা এক্সপিৰিয়েঞ্চ ডাঙৰ অভিজ্ঞতা হয় সেইটো হৈছে তে আজিৰ আমাৰ যিটো নেশ্যনেল হাইৱে মেইন ৰোড তাতে সদায় এক্সিডেণ্ট হৈ থাকে নতুন ড্ৰাইভাৰ ওলাইছে নতুন মানুহে গাড়ী কিনিছে গাড়ী কিনি নিজৰ গাড়ী নিজে চলাইছে কিয় এটা ড্ৰাইভাৰ বনি গৈছে আৰু সদায় আমাৰ এক্সিডেণ্ট হৈ থাকে
আৰু সেইবিলাক মানে ফিট উপযুক্ত নহয় সেইবিলাক মানুহ গাড়ী চলোৱাৰ কাৰণে। মেইন ৰোডত বিৰদি বা যিটো ঠাই নোহোৱা ৰাস্তা তাতে মানে তীব্ৰ গতিত গাড়ী চলাইছে, গাড়ী চলাই এক্সিডেণ্ট হৈছে, নিজৰ জীৱনটো নষ্ট কৰিছে, লগতে আৰু বেলেগ জীৱনো লৈ গৈছে। তো এইবিলাক নহ'বৰ কাৰণে নতুন কৰি ড্ৰাইভাৰে তাক কি উপদেশ দিব, গাড়ী কেনেকৈ চলাব লাগে সেইটো কথা কওক এতিয়া। নতুন করে কি কমে যে আর তাদের চলাই আছে কেনেকা চলাই আছে আমি কলে আর মানি বলি এইটো আর তো তাৰমানে কি কৰিলে সিহঁতে মানে এক্সিডেণ্টটো নহ'ব, কি কৰিলে মানে এইটো আর যদি নোৱাৰে যে ড্ৰাইভাৰরা কৰাব নিজে চলাই আছে এইটো তো চলাব নাজানে। ঠিক আছে, মোটামুটি এটা ভালে কথা কৈছে। গাড়ী এখন কিনিছে এজন মানুহে, ধনী মানুহ, সি মানে ভালকৈ উপযুক্ত নহয়, ভালকৈ চলাব নোৱাৰে। তো সি টকাৰ ফালে চিন্তা কৰি গাড়ীখন চলালে নহ'ব। সি যদি উপযুক্ত নহয় ভাল এটা ড্ৰাইভাৰ ল'ব লাগিব, অন্ততঃ কিছুদিনৰ কাৰণে লগত ৰাখি মানে চলাব লাগিব। তাতে সেইবিলাক দেখি শুনি মালিকেও অলপ মানে এক্সপিৰিয়েঞ্চটো হ'ব বা অভিজ্ঞতা হ'ব। সেই টকা দিব লাগিব, এটা ড্ৰাইভাৰ লৈ আহিলে অলপ বেছিকৈ টকা দিব লাগিব, এইবিলাক চিন্তা কৰে নেকি? চিন্তা কৰে নিজে যি অলপমান জানে সেইখিনি কায়দা কানুনেদি গাড়ী চলাই গাড়ীখন এক্সিডেণ্ট হয়। তাৰপিছত কি হয়, গাড়ীখনৰো মানে বিস্তৰ ক্ষতি হয়, মানুহজনৰো ক্ষতি হয়। মানুহজন কোনো গেৰেণ্টি নাই, হয়তো ঢুকাব পাৰে, মৃত্যুবৰণ কৰিব পাৰে। গতিকে মাই ডিয়াৰ গাইজ, সকলোকে মই কথাটো আকৌ এবাৰ মনত ৰখাৰ কাৰণে কথাটো অনুকিয়াই দিছোঁ, যাতে সকলোৱে মানে এনেকুৱা অলপ এটা কথা আছে, কথাটো মোৰ ওলাই আহিল, এই লিটিল লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিংছ। অল্প বিদ্যা ভয়ংকৰ। অলপমান শিক্ষা আছে, সেইখিনি শিক্ষা উপযুক্ত বুলি নাভাবিব। আপোনালোকে অলপ ভালকৈ শিক্ষা লৈ গাড়ীখন চলাব, বা গাড়ীখনৰ ক্ষেত্ৰতে নহয়, যিকোনো কাম কৰিলে অলপ অভিজ্ঞতা থাকিব লাগে। গতিকে ঠিক আছে, ইয়াতকৈ আৰু বেছি দীঘলীয়া নকৰোঁ, 7 মিনিটমান হৈয়ে গ'ল ভিডিঅ'টো। সকলোৱে ভালে থাকক। বৰ্তমান COVID-19 অলপমান এইটো খাম কাটিছে যদিও আছে, চলক ভালে ভালে, ব্যৱসায় বাণিজ্য কৰক, লাভ কৰক, আৰু COVID-19 পালন কৰক, মুখত মাস্ক পৰিধান কৰক, হাত ধুৱক, চেনিটাইজ কৰক, আৰু ছ'চিয়েল ডিষ্টেঞ্চিং পালন কৰক। ছ'চিয়েল ডিষ্টেঞ্চিং পালন কৰিলে আপোনাৰ হয়তো কিছুমানৰ কিবা বেয়া ধৰি লওক বীজাণু থাকিব পাৰে, বেমাৰ থাকিব পাৰে, সেইবিলাক মানে এটা গেপ থাকিলে সেইটো হৈ নাহে, বা এইটো বেমাৰটো অহাৰ মানে এটা সন্দেহ নাথাকে। গতিকে ঠিক আছে গাইজ, মাই ডিয়াৰ গাইজ, ভিডিঅ'টো আপোনালোকে অলপ এইটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰি দিব। এইখিনি আপোনালোকলৈ ৰিকুৱেষ্ট থাকিল মোৰ ফালৰ পৰা। তো জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম। থেংক ইউ।